এতিয়া সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ বতৰ। আজি সপ্তমী। উৎসৱৰ বেলিকা ষষ্ঠম হৈছে অসম আৰক্ষী। নগাঁও জিলাৰ চামগুৰিৰ আমনিটো আৰক্ষীৰ বৃহৎ বাহিনীৰ ৰোড মাৰ্চ। উৎসৱৰ দিনকেইটাত অসাধু ব্যৱসায়ীসকলে যাতে কোনো ধৰণৰ অবৈধ বেহা তথা নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ কৰিব নোৱাৰে তাৰ সন্দৰ্ভত এক সজাগতামূলক শোভাযাত্ৰা বিয়লি বাহিৰ কৰে প্ৰায় শতাধিক আৰক্ষীৰ বিষয়া জোৱানে। লগতে পূজাৰ দিনকেইটাত চৰকাৰে নিৰ্ধাৰণ কৰা সকলো কোভিড নীতি নিৰ্দেশনা যাতে জনসাধাৰণে পালন কৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখা হ'ব বুলি চামগুৰি আৰক্ষীয়ে ৰাজ্যক জনাই এই সজাগতামূলক যাত্ৰাৰ জৰিয়তে। ইফালে কোনো দুষ্কৃতিকাৰীয়ে যাতে পূজাৰ দিনকেইটাত চামগুৰি থানা এলেকাৰ যিকোনো অঞ্চলত কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ পৰিছে আৰক্ষী। আমি এতিয়া আমনি তিনিআলিৰ পৰা যাত্ৰাটো কৰি আহিছোঁ। আমি ৰোড মাৰ্চটো কৰিছোঁ। ইয়াত মানে পাব্লিকো যাতে সজাগ হয় যে পুলিচ সষ্টম হৈ আছে। তেওঁলোকে আৰু যিবিলাক কুটাঘাতকাৰী যিসকল ব্যক্তি আছে তেওঁলোকে যে বুজি উঠক যে পুলিচ সম্পূৰ্ণ সষ্টম হৈ আছে আৰু কোনো ধৰণৰ কুটাঘাত সংঘটিত হ'বলৈ নিদিয়ে। এই শোভাযাত্ৰাত গোটেই আউটপোষ্টৰ আমাৰ থানাৰ এলেকাৰ গোটেইখিনি মানুহে আছে। আমাৰ এতিয়া বৰ্তমান 40 জন। চাওক, আপোনালোকে অলৰেডিটো গম পাইছে যে আমাৰ দুৰ্গা পূজা, শাৰদীয় দুৰ্গা পূজা একদম আহি পাইছেহি। আৰু বাট এটা একে সময়তে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ SOP এখনো আছে। চ' SOPখনো আমি ফ'ল' কৰিব লাগিব। চ' যাতে মানুহখিনিও অলপ সজাগ হওক, এলাৰ্ট হওক, আৰু মানুহখিনিয়ে ৰাইজে বা মিডিয়া বন্ধু আপোনালোকেও যাতে এইটো বস্তু দেখে যে আমিও এলাৰ্ট হৈ আছোঁ। আমি 24 ঘণ্টা এলাৰ্ট হৈ আছোঁ। এই দুৰ্গা পূজাৰ যি 4 দিন দশমীলৈকে বা তাৰ পাছতো যেনেকৈ এই পূজাৰ ছিজনটো আৰম্ভ হৈছে এটাৰ পিছত এটা। চ' আমি সাজু হৈ আছোঁ। আমি 24 ঘণ্টাই থাকিম। খালি এটা বস্তু আমি ৰাইজৰ পৰা এইটো বিচাৰিছোঁ যে ৰাইজেও যাতে যোনখন চৰকাৰৰ SOP দিছে SOPখন ফ'ল' কৰে, সেইমতেই যাতে থাকে। যাৰ ভেকচিনেশ্যন এতিয়াও নাই হোৱা তেওঁলোকে ভেকচিনেশ্যন কৰক, যাতে সকলোৱে দুৰ্গা পূজাটো ভালছে পাৰ কৰিব পাৰে আৰু কোভিড নিয়মো যাতে একেলগে পাৰ হৈ পাব পাৰে।